নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেলতে। মই যে আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান বিপৰীত শব্দ সকলোৱে ভালদৰে শুনি যাব। এইখিনি অকল ক্লাছ 10ৰ কাৰণে নহয়, সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰয়োজন। সকলোৱে পৰীক্ষাৰ কাৰণে দৰকাৰ, সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই 1000টা বিপৰীত শব্দ দিম। আজি প্ৰথমটো ষ্টাৰ্টিং কৰিছোঁ। আজিৰ পৰা মই প্ৰতিদিনে 50টা বা প্ৰতিদিনে 100টাকৈ দি যাম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা ৰাখিলোঁ। 1 নম্বৰ নিৰস, নিৰস হ'লে ৰসাল হ'ব। আনন্দ হ'লে বিষাদ, নিবানন্দ। সুখ হ'লে দুখ হ'ব, ফুল হ'লে শুদ্ধ হ'ব। প্ৰকাণ্ড হ'লে সৰু হ'ব, টেঙৰ হ'লে চতুৰ হ'ব। চহকী হ'লে দুখীয়া হ'ব, নিৰাশা হ'লে আশা হ'ব। অনুচিত হ'লে উচিত, বিশ্বাস হ'লে অবিশ্বাস। সমাপ্তি হ'লে আৰম্ভণি, অক্ষম হ'লে সক্ষম, বিদেশী হ'লে স্বদেশী, অচল হ'লে সচল, জটিল হ'লে সৰল, বৃহৎ হ'লে ক্ষুদ্ৰ। সফলতা হ'লে বিফলতা, আন্ধাৰ পোহৰ, শৃংখল বিশৃংখল। মিতব্যয়িটো খৰচী হ'ব। সহজ টান, দূৰদৰ্শী অদূৰদৰ্শী, শান্তি অশান্তি, ধ্বংস সৃষ্টি। কৃতকাৰ্য অকৃতকাৰ্য, সফল বিফল, শান্তি অশান্তি, সুযোগ্য অযোগ্য, সুখ্যাতি কুখ্যাতি, কৃতজ্ঞ অকৃতজ্ঞ, অৰ্থপূৰ্ণ অৰ্থহীন, অমূল্য মূল্যহীন। সফলতা বিফলতা, পুৰস্কাৰ তিৰস্কাৰ, গধুৰ পাতল, দুখ সুখ, বলি দুৰ্বলী, সাহসী ভয়াতুৰ, বন্ধুত্ব শত্ৰুতি, মিলাপ্ৰীতি হ'লে মিলাপ্ৰীতি নহ'ব। একগোট হ'লে, প্ৰকাশ হ'লে অপ্ৰকাশ। আজি পাৰ্টত ইমানখিনি আছিল। নেক্সট আৰু বাকীখিনি দিম। সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি আজি ইমানতে কৈছোঁ। নমস্কাৰ।